হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আজিৰ এটি নতুন ভিডিঅ'লৈ আৰু এয়া এতিয়া বৰ্তমান ঘৰতে আছোঁ ৰাতি হ'ল আৰু মানে আজি নামঘৰত যোৱা নাই আৰু আনকালে সদায় নামঘৰত গৈ আছোঁ বাৰু মানে কি হ'ল আজি অলপমান এই চৰ্দি লাগি আছে সেইটো কাৰণে যোৱা নাই আৰু যাম আৰু অকণমান দিগদাৰ চৰ্দি লাগি থাকিলে দিগদাৰ হয় পঢ়িবলৈও দিগদাৰ হয় অলপমান সেইটো কাৰণে আজি যোৱা নাই আৰু যি কি নহওক আজি বহুত দিনৰ মূৰত আপোনালোকক লগ পাই আপোনালোকৰ লগত কথা পাতিবলৈ পাই বহুতেই মনটো ভাল লাগিছে আৰু বহুত দিনেই হ'ল আজি প্ৰায় 9-10 দিন মানেই হ'ল আজি মানে ভিডিঅ' বনাব পৰা নাই অলপমান নিজৰ কামতে ব্যস্ত থকাৰ বাবে সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিব আৰু আপোনালোকৰ যি আপোনালোকৰ মাজৰে যি প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নৰ উত্তৰ এটি দিবৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াবলৈ বিচাৰিছোঁ আৰু যদি সেই ভিডিঅ'ত যদি কিবা বনাওঁতে যদি আপোনালোকৰ যদি কওঁতে কিবা যদি ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব আৰু আপোনালোকৰ নিজৰে বুলি এজন ভাবি বুলি আপোনালোকে যাতে আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আৰু যিসকলে নতুনকৈ ভিডিঅ' চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত যাতে দি যাব পাৰোঁ তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ 2000 years later আৰু আপোনালোকৰে সকলোৰে মানে আজি প্ৰায় কিমান দিন আজি ভাদ মাহৰ যেতিয়া মোৰ প্ৰথম দিন নামঘৰলৈ গৈছিলোঁ আৰু দ্বিতীয় দিন 2 তাৰিখে যিহেতু আমাৰ জন্মাষ্টমী পৰিছিলে এবাৰ আগতীয়াকৈ আৰু জন্মাষ্টমী সেয়াতো দিছিলোঁ আৰু এটা ভিডিঅ' দিছিলোঁ মই যে ভাগৱত পাঠ কৰা যিহেতু মই নতুনকৈ ভাগৱত পাঠ কৰিবলৈ অকণমান চেষ্টাই কৰিছোঁ আৰু সেয়া অকণমান আপোনালোকক ভিডিঅ' এটা বনাই দিছিলোঁ হ'লে আৰু সেই প্ৰথম যেতিয়া মই ভাগৱত পাঠ কৰিছোঁ বা যি প্ৰথম দিনাখন মই গৈছিলোঁ নামঘৰত তেতিয়া আপোনালোকৰ সকলোৰে মানে ভাল পাইছে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিছে যাতে ভাল লাগিছে আৰু যাতে আগলৈ এনেকৈ ধৰণে দি থাকিব মৰম আৰু ভাল পোৱা আপোনালোকৰ সদায় পালে যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' বনাই দি যাব পাৰিম আৰু মানে কি হ'ল কিছুমানে সুধিছিল আৰু যিসকলে হয়তো নাজানিব পাৰে যে ভাদ মাহটো কিয় পবিত্ৰ মাহ হয় সেইটো মোক সুধিছিলে কমেণ্টত আৰু ভাবিলোঁ যিহেতু আপোনালোকৰ ভিডিঅ' এটা বনাই পিনি দি দিওঁ যিহেতু আপোনালোকে কিছুমানে হয়তো নাজানিব পাৰে আৰু ময়ো ইমান বাৰু বিশেষ এটা নাজানো আৰু যিটো জানো আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ যাতে ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেতিয়া আপোনালোকে ভালদৰে কথাষাৰ বুজি পাব যিহেতু কথাটো বহুত গুৰুত্বপূৰ্ণই যিহেতু আমি নহ'লেতো ভাদ মাহ বুলি ক'লে আমি ধৰক আমি সৰুৰ পৰাই দেখি আহিছোঁ বা ভাদ মাহ বুলি ক'লে আমি সকলো নামঘৰত যাওঁ দিনৰ ভাগত আমাৰ আই মাতৃসকলে নামঘৰত নাম লয় আৰু ৰাতি আমাৰ ভকতসকলে কি কৰে আমাৰ ভাগৱত পাঠ কৰা হয় গোটেই ভাদ মাহৰ মাহটো গোটেই ভাগৱত পাঠ কৰা হয় আৰু ময়ো গৈ আছোঁ বাৰু অকণমান গাবলৈ চেষ্টা কৰিছোঁ আৰু সেয়াই ভাদ মাহটো কিয় পবিত্ৰ হয় আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ অকণমান ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ যদি ভিডিঅ'টো ভালদৰে চাই যাব তেতিয়া আপোনালোকে বুজি পাব তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাদ মাহটো যিহেতু এটা ডাঙৰ মাহ আপোনালোকক কৈছোঁ আপোনালোকৰ এটা মনত প্ৰশ্ন হ'ব পাৰে যে ভাদ মাহটো কিয়নো ডাঙৰ মাহ কি কাৰণেনো ভাদ মাহটো পবিত্ৰ মাহ তেতিয়াহ'লে আপোনালোকক কৈছোঁ যে ভাদ মাহটো হ'ল যে এটা ডাঙৰ মাহ আৰু এই ভাদ মাহতে যে সূৰ্যৰ গতিত সিংহ ৰাশিত সংক্ৰমণ হয় আৰু সেইকাৰণে এই মাহটোক সিংহ মাহ বুলিও কোৱা হয় আৰু সিংহ মাহ বুলি কোৱা হয় আৰু সিংহ হ'ল যে নামৰ প্ৰতীক সিংহ হ'ল এটা নামৰ প্ৰতীক আৰু মহাপুৰুষ গুৰুজনে যেতিয়া আমাৰ মহাপুৰুষ গুৰুজনে আসন কৰিছিল সেই আসন কৰোঁতে যে তাত কশ্যপ মানে কাছ আৰু এটা সিংহ যি প্ৰমুত্ৰিকে হৰি ধৰি থকা এটা সিংহ আৰু হস্তি মানে প্ৰথমতে দিছিলে কাছ আৰু তাৰপিছত দিছিলে এটা হস্তি সেই কাছৰ পিঠিত হস্তি উঠি আছিলে আৰু সেই হস্তিৰ পিঠিত এটা প্ৰমুত্ৰিকে ধৰি থকা সিংহ যি মুখ মেলি থকা তেনেকুৱা এটা সিংহ দিছিলে আৰু সেই তিনিটা বস্তু মানে তিনিটা জীৱও দিছিলে কিন্তু আমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে অকল তিনিটা জীৱ হয় কিয় দিলে বেলেগতো জীৱ আছে বেলেগ দিব পাৰে বা এতিয়া গঁড় আছে হৰিণা আছে বা তেনেধৰণৰ অন্য বহুত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে সেইবিলাক কিয় নিদিলে যে অকল তিনিটা জীৱকে কিয় দিলে যে কাছ আৰু হাতী আৰু সিংহ সেই তিনিটাকে কিয় দিলে সেইটো এটা বৰ ইণ্টাৰেষ্টিং কথা আপোনালোকে অকণমান মনোযোগ দি শুনিব তেতিয়া আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাব যে কাছ মানে কশ্যপ হ'ল যে সংযমৰ প্ৰতীক কাছৰ মানে ভকতৰ প্ৰতীক যিহেতু ভকতৰ প্ৰতীক বুলি কোৱা হয় কাছক আৰু মানে কাছৰ এনেকুৱা যে আপোনালোকে দেখিছেই কাছৰ চলংখন কিমান
শক্তিশালী কিমান মজবুত হয় তাৰ ওপৰে মানে যিকোনো বিপদ পাৰ হৈ যাব পাৰে কিন্তু কাছটোৰ একো ক্ষতি নহয় আৰু আৰু তাৰ ওপৰত থাকে সেই কাছটোৰ ওপৰত থাকে এটা হস্তি মানে হাতী তাৰ ওপৰত এটা থাকে হস্তি আৰু সেই হস্তিক সেই হাতীক পাপমতী হস্তি বুলি কোৱা হয় মানে পাপমতী হস্তি স্বৰূপ বুলি কোৱা হয় হস্তিক পাপমতী স্বৰূপ বুলি কোৱা হয় আৰু কি কাৰণে আচলতে আমি জীৱনত আমি যিখিনি অৰ্জন কৰা পাপ আৰু সেই পাপৰ বোজাটো ভকতসকলৰ ওপৰত ৰৈ থাকে আৰু সেই পাপময় হস্তিক ভকতৰ ওপৰত বোজা হৈ থকাৰ পাপক খেদিবলৈ কাৰণে যেতিয়া সংযমী ভকতে যেতিয়া নাম জপ কৰিব আৰু তেতিয়াই প্ৰমুত্তকে হৰি সিংহই সেই পাপময় হস্তিক মানে কি কৰিব দমন কৰিব আৰু সেই পাপময় হস্তিক ভকতৰ ওপৰত বোজা হৈ থকা পাপক খেদিবৰ কাৰণে যেতিয়া সংযমী ভকতে নাম জপ কৰিব আৰু তেতিয়াই প্ৰমুত্তকে হৰি সিংহই যেতিয়া হস্তিৰ পিঠিত উঠি গজৰিব আৰু সেই হস্তি তেতিয়া কি হ'ব দমন হ'ব মানে নাইকিয়া হ'ব আৰু সেই পাপ তাৰ পৰা নাইকিয়া হ'ব আৰু ভকতসকলৰ বোজাস্বৰূপ যে অঁতৰাবৰ কাৰণে আৰু সেই পাপক দমন কৰিবৰ কাৰণে আৰু একমাত্ৰ বস্তুৱেই হ'ল প্ৰমুত্তকে হৰি সিংহ নাম আৰু যেনেকৈ সিংহৰ গৰ্জন শুনিলে যে অৰণ্যত থকা জীৱ জন্তুবিলাক কি হ'ল ভয়ত নিতাল মাৰি থাকে যে এতিয়া সিংহ আহিছে নাই আমাক ধৰি খাব নাই আমাক খেদিব সেইটো কাৰণে কি হয় অৰণ্যত যিমানখিনি মানে জীৱ জন্তু বাকী আছে যিহেতু সিংহ হ'ল ৰজা আৰু তাৰ যেতিয়া গৰ্জন শুনিব যেতিয়া গৰ্জিব তেতিয়া মানে কি হ'ল সকলো জীৱ জন্তুবিলাক মানে কি হ'ল নিতাল মাৰি থাকে যে এতিয়া সিংহ আহিছে আমাক খাব নহ'লে আমাক হয়তো খেদিব সেইটো কাৰণে নিতাল মাৰি থাকে আৰু তেনেকৈ ঠিক তেনেদৰে য'তেই নাম কীৰ্তন হ'ব আৰু যিমান দূৰলৈকে নাম কীৰ্তনৰ মানে ধ্বনি হৈ থাকিব আৰু যিসকল লোকে নাম কীৰ্তন শুনিব আৰু তেখেতলোকে কেতিয়াও সেই পাপ কৰ্ম কৰিবলৈ নিবিচাৰিব আৰু তেওঁৰ মনে নকৰে যে পাপ কৰ্ম কৰিবলৈ তেওঁৰ মনে কেতিয়াও নকয় যে পাপ কৰ্ম কৰিবলৈ কেতিয়াও তাৰ মনে কেতিয়াও নকয় আৰু যিহেতু কৈছে যে ভাদ মাহটো এটা সিংহ মাহ নামৰ মাহ আৰু সেইকাৰণে এই মাহতে ভকতসকলে নাম গাই নামৰ সাধনা কৰি ঈশ্বৰৰ সাধনাত ব্যস্ত হৈ থাকে আৰু এই পবিত্ৰ ভাদ মাহটোতেই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰয়াণ কৰিছিল আৰু এই মাহটোতেই আমাৰ মহাপুৰুষ মাধৱদেৱেও শ্ৰী সমাজ্যৰ ব্ৰত ধাৰণ কৰি মহাপুৰুষৰ চৰণত সেৱাত প্ৰৱৰ্তি থকা মাধৱদেৱেও প্ৰয়াণ কৰিছিল আৰু এই পবিত্ৰ ভাদ মাহতেই প্ৰভু শ্ৰীকৃষ্ণই পৃথিৱীত জন্ম লৈছিল আৰু ধৰ্মৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অধৰ্মক নাশ কৰিবৰ কাৰণে শান্তক পালন কৰি দুষ্টক দমন কৰিবৰ কাৰণে এই ভাদ মাহতে প্ৰভু শ্ৰীকৃষ্ণই পৃথিৱীলৈ আহিছিল আৰু মহাৰাজ পৰীক্ষিতেও এই ভাদ মাহতে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি জীৱনৰ চূড়ান্ত যি অৱস্থা মুখ্য প্ৰাপ্তি ঘটিছিল আৰু ইমানখিনিয়ে অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ থুলমূলকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু কিছুমান থাকি যাব পাৰে আৰু বেছি বহলাই কৈ থাকিলেও আপোনালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু সেইটো কাৰণে ভিডিঅ'টো আৰু ইয়াতে সামৰিবলৈ বিচাৰিছোঁ আৰু কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টোৰ জনাব আৰু যদি কিবা থাকি গৈছে কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব আৰু আপোনালোকৰ নিজৰে বুলি এজন বুলি ভাবি যাতে আগলৈ যাতে আৰু মৰম দিব যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত দি যাব পাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সামৰিবলৈ বিচাৰিছোঁ আৰু তেতিয়াহ'লে যদি নতুনকৈ ভিডিঅ' চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু যাতে আপোনালোকে বন্ধুবৰ্গলৈ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে আৰু সকলোৰে যিসকলে নাজানে সেইসকলে যাতে এই ভিডিঅ'টোৰ যোগেদি অকণমান হ'লেও তেখেতলোকে কিবা এটা হ'লেও গম পাব তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আগলৈ আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ লগ পাম।